নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লোঁ মোৰ নতুন এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। আৰু মোৰ আজি ভ্লগটো মই ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু আজি মই আকৌ আহিছোঁ গণেশ মন্দিৰলৈ। সিদিনা মোৰ ভাগিনীৰ অন্নপ্ৰসন আছিলে আৰু আজি মোৰ ভতিজীৰ অন্নপ্ৰসন আছে, আৰু সেইবাবে ইয়ালৈ আহিছোঁ। আৰু ইয়াৰ পিছত আমি অন্য এটা জেগালৈ যাম। ভিডিঅ'টো চালে আপোনালোকে গম পাব আমি ক'লৈ যাম। তো আপোনালোকে গোটেই ভ্লগটো চাব বুলি আশা ৰাখিলোঁ। আৰু এইটো হৈছে গণেশ মন্দিৰৰ চৌহদটো, আৰু ইয়াতে বহুত পাৰ চৰাই আছে। পাৰ চৰাইবিলাকক বহুত মানুহে মানে খাবলৈ দিয়ে, চাউল খাবলৈ দিয়ে, আৰু পাৰ চৰাইবিলাকে মানুহৰ হাতত উঠি বহে। সেই দৃশ্যটো খুব ধুনীয়া এটা দৃশ্য হয়। আৰু এইটো মন্দিৰটো মই আপোনালোকক অকণমান ভিতৰলৈ গৈ দেখুৱাম। সিদিনা মানে যিটো অন্নপ্ৰসন আছিলে তাইৰ, মানে মোৰ ভাগিনীৰ, সেই অন্নপ্ৰসনটো বাহিৰত হৈছিলে। আৰু আজি যিটো অন্নপ্ৰসন হ'ব ভাতিজীৰ, সেই অন্নপ্ৰসনটো আচলতে মন্দিৰটোৰ ভিতৰত হ'ব। এইটো শিৱ মন্দিৰ হয়, শিৱ মন্দিৰৰ ভিতৰতে অন্নপ্ৰসনখন আৰম্ভ হৈ গৈছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এইটো অন্নপ্ৰসনখন আৰম্ভ হৈ গৈছে। আজি মই অন্নপ্ৰসনৰ বিশেষ এটা ভিডিঅ' নিদিওঁ, কাৰণ আপোনালোকক মই সিদিনাই ইয়াত কেনেদৰে অন্নপ্ৰসন হয় সেইটো দেখুৱাইছোঁ। তো আপোনালোকে ইয়াৰ পিছত বেলেগ বহুত ভিডিঅ' দেখিবলৈ পাব। এই ভ্লগটোত বহুত কিবাকিবি দেখিবলৈ পাব। আপোনালোকে ভ্লগটো ভালদৰে চাব বুলি আশা ৰাখিলোঁ। কি ধুনীয়া সেউজীয়া হৈ আছে নহয়নে? এই বাহিৰৰ চৌহদটো খুব ধুনীয়া এটা পৰিৱেশ গণেশ মন্দিৰটোত। আৰু আজিৰ বতৰটো ডাৱৰীয়া আছিলে, আৰু মানে বৰষুণ পৰিছিলে, সেইবাবে বতৰটো আজি এনেকুৱা, মানে এটা ভাল পৰিৱেশ মানে। আৰু এয়া আমি আহি পাইছোঁ। মই আপোনালোকক যিটো জেগাৰ কথা কৈছিলোঁ, এই জেগাটোৰ নাম হৈছে আস্থা ডায়েৰী। এইটো মানে এই জেগাটো খুব ধুনীয়া এটা জেগা হয়। আৰু ইয়াতে আমাৰ যিটো অন্নপ্ৰসন, এই অন্নপ্ৰসনৰ পাৰ্টিটো ইয়াতেই আছিল। সেইবাবে আমি ঘৰত গৈছিলোঁ, ঘৰৰ পৰা পিছত আকৌ ইয়াতে আহিছোঁ। তো আপোনালোকে গোটেই ভ্লগটো চাই থাকক। আৰু মই আপোনালোকে হয়তো ভাবিছে মই ভ্লগত কথা কোৱাৰ পিছতো মই কিয় এনেদৰে ভইচ অভাৰ কৰিছোঁ। মানে কি হৈছে, মোৰ আজি চাউণ্ডটো একেবাৰে অহা নাছিল। মানে মই ভিডিঅ'টো মানে কথাখিনি কৈছিলোঁ হয়, কিন্তু মানে প্ৰথম ভ্লগটোত যিদৰে মোৰ চাউণ্ডটো আহিছিলে, আজি তেনেদৰে ইমান এটা চাউণ্ড অহা নাছিলে। তো আপোনালোকে দেখিবলৈ পাইছে কিমান এটা ধুনীয়া জেগা হয়, চাৰিওফালৰ পৰা সেউজীয়া গছ গছনিৰে ভৰপূৰ। তো ভিতৰলৈ মানে গৈ আপোনাৰ সেইটো হৈছে টিকেট কাউণ্টাৰ, সেইখিনিত টিকেট লোৱা হয়। আমাৰ পইচা লোৱা নাছিলে। আৰু আমাৰ প্ৰায় 70জন মানুহক ইয়াতে ইনভাইট কৰিছিলে আজিৰ পাৰ্টিটোত। আৰু ইয়াতে কোনোবা মানুহে যদি ৰাতি থাকিব বিচাৰে, তেওঁলোকে ইয়াতে ৰাতি থাকিব পাৰে। আৰু ইয়াতে এটা বহুত ডাঙৰ এটা পুখুৰী আছে, আপোনালোকে দেখিবলৈ পাইছে, মই ভিডিঅ'টোত দেখুৱাইছোঁ। আৰু এই পুখুৰীটোত এখন ব'টো আছে, তাত মানুহে ইচ্ছা কৰিলে উঠিব পাৰে। আপোনালোকক অলপমান ভালদৰে দেখুৱাবলৈ যত্ন কৰিছোঁ মই ভিডিঅ'টোৰ মাধ্যমেৰে। আপোনালোকে চাই যাওক। ইয়াতে এটা ধুনীয়া একুৰিয়ামো আছে। আমি গৈ আছোঁ, সেই একুৰিয়ামটো আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীৰ বাবে খুব ধুনীয়া ব্যৱস্থা আছে। ঝুলনি আছে, তাৰপিছত সেই দেখিবলৈ পাইছে উৰাজাহাজ, প্লেন আছে। সেই প্লেনবিলাকতো মানে উঠিব পৰা যায়। তাৰপিছত চেলি আছে, তাৰপিছত লটকে যে সৰু ল'ৰা ছোৱালীবিলাক, সেইবিলাক আছে। আৰু ইয়াতে প্ৰত্যেকটা জেগাতে মানে চাৰিওফালে মানে সেই তেনেধৰণৰ মানে বহা জেগা বনাই দিয়া আছে। আমিও তাত গৈ বহিলোঁ কিছু সময় তাত। মই আপোনালোকক ইমান এটা ভিডিঅ' বনাই তাতে মই আপোনালোকক ভইচ অভাৰ দিছোঁ, কিন্তু আপোনালোকে নাভাবিব মই ভিডিঅ'ত কিয় কথা কোৱা নাই। মই আপোনালোকক ভিডিঅ'তে কথা কৈছিলোঁ, কিন্তু কি হৈছে, মোৰ এই ভিডিঅ'বিলাকত মই আপোনালোকক আগতে কৈছিলোঁ, ইয়াতে মই কথা ক'বলৈ যত্ন কৰিছিলোঁ, চাউণ্ড একেবাৰে কম হয়। সেইবাবে মই আপোনালোকক ভইচ অভাৰ দিব বাধ্য হৈছোঁ, আপোনালোকক আগতেও কৈছিলোঁ। আৰু এইটো হৈছে একুৰিয়াম। ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ মাছ আছে।
আৰু মাছবিলাক খুব ধুনীয়া। সকলোবিলাক মাছৰ ভিতৰত মোৰ এই মাছবিলাক মানে সকলোতকৈ বেছি ভাল লাগিছিলে। ৰং বিৰঙৰ মাছ, এই মাছবিলাক দেখিও খুব ভাল লাগে। আৰু এই মাছটো হালধীয়া ৰঙৰ মাছ কেনেদৰে আছিলে, খুব বঢ়িয়া লাগিছিলে মাছটা। আৰু এই অৰেঞ্জ কালাৰৰ মাছটো খুব ভাল লাগিছিলে। এই এটা খুব ধুনীয়া মাছ, ভাল লাগিছে মাছটো বিৰাট। আৰু এই মাছবিলাক কেনেদৰে আছিলে একেলগে থোপ খাই, খুব ভাল লাগিছিলে, সেইবাবে মই ভিডিঅ'টো কৰিছিলোঁ। এই এটা ঘৰ আপোনালোকে দেখিবলৈ পাইছে। এই ঘৰটোতো মানুহে ৰাতি থাকে, যিসকলে ইয়াত মানে থাকিবলৈ আহে। ইয়াততো থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছেই, আৰু ৰাতি থাকিবলৈ হ'লে মানুহ ইয়াতেও থাকে। বৰ্তমান এইটো তালা মাৰা আছে, সেইবাবে আমি ভিতৰলৈ যাব পৰা নাছিলোঁ। আগৰ ফালৰ পৰা মই আপোনালোকক ভালদৰে দেখুৱাইছোঁ। ঘৰটো খুব ধুনীয়া হয়, আৰু কিন্তু ইয়াত ওপৰলৈ উঠা নিষেধ, আৰু এইটো তালা মাৰাও আছে, আপোনালোকক কৈছিলোঁৱে। কিন্তু ফেনখন কোনোবা চলাই থৈ দিছে, কোনেও নোযোৱাৰ পিছতো, তালা মাৰা থকাৰ পিছতো। তো আৰু এইবাৰ আমি খাবলৈ গৈছিলোঁ। তাতে নিজে প্লেট লৈ কিছু বস্তু নিজে ল'ব লাগে, আৰু বাকীখিনি তেওঁলোকে দি দিয়ে। তাৰপিছত ময়ো খাবলৈ বহিছিলোঁ তাতে। আৰু খোৱাৰ মেনুত আছিলে ভাত আছিলে, কিন্তু ভাত লোৱা নাছিলোঁ মই, ফ্ৰাইড ৰাইচ আৰু আপোনালোকে যি দেখিছে সেইবোৰ। আৰু আমাৰ খোৱা বোৱা কমপ্লিট হ'ল, আৰু এইবাৰ আমি ঘৰলৈ যাম। আৰু ঘৰলৈ যোৱাৰ পিছতো আৰু এটা সৰু ক্লিপ মই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে হয়তো ভাবিছে মই ঘৰত আহি কিয় বেলুন ফুলাই আছোঁহি, আৰু মই আপোনালোকক কোৱাই নাছিলোঁ। মোৰ আজি ভাগিনীৰ অন্নপ্ৰসন্নৰ লগতে মোৰ ভতিজাৰ বাৰ্থডে আছিল, আৰু সেইবাবে মই বেলুন ফুলাই আছিলোঁ। আৰু তাৰপাছতে আমাৰ বাৰ্থডেৰ কেকটোও কাটিবলৈ লৈছিলে বাৰ্থডে বয়ে। আৰু এইদৰে আমি আমাৰ ভ্লগটো এণ্ড কৰি দিম। তো আপোনালোকে চাই থাকিব দেই, এইখিনি ভ্লগৰ অন্তিমটো পৰ্যায় হয়। তো কেকটো খুব ধুনীয়া হৈছে নহয়নে? কেকটো মোৰ এজন টিচাৰ এজনে বনাইছিলে, তেওঁ কেক বনায়। আৰু এইদৰে কেকটো কটা হ'ল, আৰু কেক কাটি সকলোকে খুৱাইও দিলে। আৰু আজি বাৰ্থডে মেনুত কি আছিল আপোনালোকে চাই লওক। আৰু আপোনালোকক মই কেকটো দেখুৱাম। এইটো হৈছে সম্পূৰ্ণ কেকটো, খুব ধুনীয়া হৈছিলে কেকটো। তো বন্ধু বান্ধৱীসকল, মই ভ্লগটো এণ্ড কৰি দিওঁ, আৰু নতুন ভ্লগ লৈ আহিম। তেতিয়ালৈকে টাটা।